UPPL जिंदाबाद 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 UPPL लो आंगले যোৱা 17 বছৰে এই অঞ্চলত উন্নয়ন হোৱা নাই ৰাইজে দুৰ্নীতি ভ্ৰষ্টাচাৰ দেখি পেলাই খুব মানে আচৰিত হৈছে কি যিসকলে সংগ্ৰাম কৰিছিলে সেই সংগ্ৰাম কৰা মানুহবিলাক শাসনৰ গাদীত বহাৰ পিছত যেনেকৈ উন্নয়নটো আগুৱাই লৈ যাব লাগিছিলে জাতি জনগোষ্ঠীক নিৰাপত্তা দিব লাগিছিলে সেই কামবিলাক কৰিব নোৱাৰিলে সেইকাৰণে এইবাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে পৰিৱৰ্তনটো কিহৰ স্বাৰ্থত বিচাৰিছে পৰিৱৰ্তন শান্তি আনিব লাগে পৰিৱৰ্তনটো বিচাৰিছে নিৰাপত্তা আনিব লাগে পৰিৱৰ্তনটো আনিব লাগে বিচাৰিছে চবে জাতি জনগোষ্ঠীয়ে নিজৰ ভাষা সংস্কৃতি অস্তিত্ব লৈ জীয়াই থাকিব পাৰিব লাগে আৰু সকলোৱে সৰ্বাংগীন উন্নয়ন পাব লাগে এইটোৰ কাৰণে আজি পৰিৱৰ্তন বিচাৰিছে ৰাইজে কোনো ধৰণৰ তেনেকুৱা মানুহৰ লগত নেতৃত্বটো বিচৰা নাই বা লিডাৰশ্বিপটো বিচৰা নাই যিয়ে নেকি নাগৰিকসকলক প্ৰবঞ্চনা কৰে বঞ্চিত অধিকাৰৰ পৰা সদায় পাব লগা অধিকাৰৰ পৰা সদায় বঞ্চিত কৰি ৰাখে এইবিলাক মানুহৰ পৰা তেখেতে ৰাইজে নেতৃত্ব বিচৰা নাই এইকাৰণে এইবাৰ পৰিৱৰ্তনৰ কাৰণে সকলোৱে একেলগে কাম কৰিবলৈ ওলাই আহিছে স্থানীয় বিধায়ক নাই তেখেতসকলতো নৎসাত কৰিবই কিন্তু ৰাইজে দেখিবলৈ পাইছে এতিয়া মই ইয়াতে সুধিছোঁ আয়ুৱা ঘৰ পোৱা নাই জব কাৰ্ড পোৱা নাই ৰেচন কাৰ্ড পোৱা নাই এইবিলাক ক'ত গ'ল ভাৰত চৰকাৰৰ আঁচনি আছে প্ৰত্যেক BPL ৰেচন কাৰ্ড পাব লাগে আয়ুৱাৰ ঘৰ পাব লাগে জব কাৰ্ড পাব লাগে চ' এইবিলাক ক'ত গ'ল আহিছেতো ব্লক অফিচলৈকে ব্লক অফিচত অহাৰ পিছত ক'ত গ'ল সেইবিলাক ত' সেইকাৰণে আজি কোনোবা নৎসাত কৰিলে নহ'ব ইয়াত ইনকুৱাৰী কৰক ইনকুৱাৰী কৰিলে চবেই গম পাই যাব লগতে স্থানীয় বিধায়ক আপোনাক চাই দিব বুলি সৰি এই নিৰ্বাচনত চাই দিব বুলি কৈছে চাই দিব চাই ল'ব না চাই দিব চাই দিব বুলি কৈছে চাই দিব হয় কি ক'ব কি চাই দিব চাই দিব বুলি কৈছে মই বুজি নাপাওঁ এইটো নিৰ্বাচনৰ পিছত কেনেকৈ চাই দিব মোৰ কথা স্পষ্ট আজি BTRত 17 বছৰৰ যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ শাসন চলাই আছে এই শাসনটো দূৰ কৰি ভাল নিকা এটা চৰকাৰ আনিব লাগে দুৰ্নীতি মুক্ত কৰি পেলাই ৰাইজক মানে যিটো উন্নয়ন সেইটো দিব লাগে আৰু চেণ্ডিকেটৰ যিটো ৰাজনীতি চলি আছে এইটো বন্ধ কৰিব লাগে সমমৰ্যাদা সম অধিকাৰ যাতে সকলো জাতি পায় ভূমিৰ পৰা আদি কৰি চবে অধিকাৰ পাবলৈ সক্ষম হয় ইয়াৰ কাৰণে আমি কাম কৰিবলৈ আহিছোঁ শান্তি প্ৰতিষ্ঠা কৰিব লাগিব উন্নয়ন দিব লাগিব এইটোৱে আমাৰ লক্ষ্য চাওক ওদালগুৰিত আমাৰ বহুত ভাল এতিয়ালৈকে আজি যদি ভোট হয় আমি 7খন আসন পাই যাম এতিয়ালৈকে যদি ইলেকশ্যন হয় গতিকে এইবাৰ কোনো কাৰণতে কোনো শক্তিয়ে UPPLত ওদালগুৰিত মাইনাছ কৰিব নোৱাৰে বহুত সংখ্যক মানে MCL ওদালগুৰিত পাবলৈ UPPL সক্ষম হ'ব স্থানীয় মানে প্ৰাক্তন এইটো গণতান্ত্ৰিক অধিকাৰ আছে তেখেতৰ আজি তেখেতক BPF প্ৰতাৰণা কৰিলে BPFৰ কাৰণে তেখেতে ইমান কাম কৰিলে আজি BPF তেখেতক টিকেট নিদিলে গতিকে তেখেতে নিজৰ ডিচিশ্যনটো লৈছে তাত আবাৰ ক'বলগীয়া নাই থাকিব পাৰে তেখেতসকলৰ গোপন মিত্ৰতা আমিতো এলায়েন্সত নাই কাৰো লগত এলায়েন্সত নাই আমি চবে দেখিবলৈ পাইছে আমি নিজা ইলেকশ্যন খেলিছোঁ গতিকে আজি কোনোবা AODFত জইন কৰিছে যদিও বিজেপিৰ লগত গোপন মিত্ৰ থাকিব পাৰে আমি নাজানো